নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। গৰম দিনত বা বাৰিষা ফুলবিলাকত কি সাৰ দিলে বা কেনেধৰণে যত্ন ল'লে ফুলবোৰ ধুনীয়া হৈ থাকিব তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এয়া জাৰবেৰা ফুল হয়। জাৰবেৰা ফুলবোৰ 3 ঘণ্টা ৰ'দত দিব লাগে, ৰ'দত থাকিলে ভাল হয়। আৰু বেছি ফুলটোত যদি ৰ'দ পৰে তেতিয়াহ'লে কিন্তু পাতবোৰ মৰি যায়। অকণমান ছাঁ পৰা জেগাত থ'ব লাগে 3 ঘণ্টা ৰ'দ পৰাৰ পাছত। আৰু পানী দিওঁতে সদায় এইদৰে হাতেৰে চাব লাগে। টাবটোৰ ভিতৰৰ পৰা যদি মাটি হাতত লাগি আহে তেতিয়া পানী নিদিব, যদি লাগি নাহে তেতিয়া পানী দিব। শুকান হৈ থাকিলেহে পানী দিব। বেছি পানী দিলে জাৰবেৰা গছৰ ফুলবোৰ নুফুলিব। আৰু সময়ে সময়ে সাৰ দিব। যদি পাৰে অৰ্গেনিক সাৰ দিলে ফুলবোৰ বৰ ধুনীয়াকৈ বহুত দিনলৈকে ফুলি থাকে গৰম দিনত। ঠাণ্ডা দিনতো ফুলে, কিন্তু গৰম দিনত বেছিকৈ ফুলে। এজোপা পঞ্চমুখী ৰঙা জবা হয়, আমাৰ টেৰেছ গাৰ্ডেনতে আছে। জবা ফুলক 5-6 ঘণ্টা ৰ'দ লাগে আৰু ৰ'দ পালে বৰ ধুনীয়াকৈ ফুলে। জবা ফুলৰ কলিবোৰ বা জবা ফুলৰ আগকেইটাত কেতিয়াবা এফিডছ নামৰ এটা বেমাৰ লাগে, যিটো বেমাৰৰ কাৰণে ৰ'দ নাপালে হয়। আৰু ৰ'দ পালে এইবোৰ ধুনীয়া হৈ থাকে, ফুলৰ আগবোৰো ধুনীয়া হৈ থাকিব, কলিও ধুনীয়াকৈ মেলিব। সময়ে সময়ে পানী দিব লাগে আৰু অৰ্গেনিক ফাৰ্টিলাইজাৰ দিলে গৰম দিনত বৰ ধুনীয়াকৈ ফুলে। আৰু এইজোপা গৰম দিনত ফুলে নেৰিয়াম বুলি কয়। ৰ'দ ঘাই ঠাইত যদি ৰুৱে বৰ ধুনীয়াকৈ ফুলে। আৰু এইজোপা একজোৰা বা ৰাঙল বুলি কোৱা হয়। 3-4 ঘণ্টামান ৰ'দত থাকিলে বেছি ধুনীয়াকৈ ফুলে আৰু অৰ্গেনিক সাৰ দিলে বহুত দিনলৈকে ফুলপাহ ফুলি থাকে। এইজোপা নয়নতৰা গৰম দিনত ফুলে। হাইব্ৰিড নয়নতৰাবিলাক বেছিকৈ ৰ'দ দিব নালাগে আৰু সময়ে সময়ে 15 দিনৰ মূৰে মূৰে অৰ্গেনিক সাৰ দিলে বৰ ধুনীয়াকৈ ফুলে। ফুলবোৰ বহুত দিনলৈকে ফুলিয়ে থাকে অৰ্গেনিক সাৰ দিলে। এইজোপা গৰম দিনত ফুলে মেণ্ডভেলা হয়। আৰু মেণ্ডভেলা ফুলটোত 3 ঘণ্টাতকৈ বেছি ৰ'দ দিব নালাগে। বেছি ৰ'দ পালে গছজোপাৰ ফুলবোৰ মৰি থাকে আৰু পাতবোৰ জ্বলি যায়। আৰু সময়ে সময়ে অৰ্গেনিক সাৰ দিব লাগে। এপ্ৰিলৰ পৰা এই ছেপ্টেম্বৰ মাহলৈকে ফুলি থাকে যদি অৰ্গেনিক সাৰ ইয়াত দিয়া হয়। আৰু এইজোপা হাইডেঞ্জিয়া হয়। হাইডেঞ্জিয়াজোপা এপ্ৰিলৰ পৰা জুলাই মাহলৈকে মোৰ ফুলিয়ে আছে অৰ্গেনিক সাৰ দিয়াৰ কাৰণে। আৰু বেছি ৰ'দ দিব নালাগে, 3 ঘণ্টাতকৈ অধিক ৰ'দ দিলে জ্বলি যাব পাতবিলাক। আৰু এইজোপা পিচ কালাৰৰ জবা হয়, মোৰ টেৰেছ গাৰ্ডেনৰ ওপৰতে আছে আৰু ৰ'দত আছে, বৰ ধুনীয়াকৈ ফুলিছে অৰ্গেনিক সাৰ দিয়াৰ কাৰণে। আৰু এইজোপা এডেনিয়াম গৰম দিনত বৰ ধুনীয়াকৈ ফুলে। আগৰ এটা ভিডিঅ'ত মই দিয়া আছে এডেনিয়ামৰ বিষয়ে। এতিয়া আহকচোন মই কি সাৰ দিওঁ। এইখিনি কণীৰ বাকলি গুড়া কৰি লৈছোঁ আৰু এইখিনি নিমপাত গুড়া কৰি লৈছোঁ শুকুৱাই। আৰু এইখিনি অৰ্গেনিক ফাৰ্টিলাইজাৰ যিখিনি বৰ্ণ মিল বুলি কয়, হাৰ্ডিৰ পৰা তৈয়াৰ কৰে, সাৰৰ পৰা তৈয়াৰ কৰা। এইখিনি অনলাইনৰ পৰা কিনিছিলোঁ। এইখিনি বৰ ধুনীয়া হয় গছৰ গুৰিত দিলে। বৰ্ণ মিলখিনিৰ লগতে অকণমান ফাংগিচাইড দিছোঁ বা এণ্টিফাংগেল দিছোঁ, কাৰণ বাৰিষা বতৰত টাবত থকা গছৰ শিপাবিলাক ভেঁকুৰে ধৰে। ভেঁকুৰ নাশক এই ঔষধটো দিলে ভেঁকুৰবোৰ মৰিব। আৰু এইদৰে যদি যিকোনো অৰ্গেনিক ফাৰ্টিলাইজাৰ লগত ফাংগিচাইডটো মিক্স কৰি দিয়ে, মেডিচাইনটো মিক্স কৰি দিয়ে, তেতিয়া দুটা কাম হ'ব। সাৰখিনি গছে পাব আৰু ফাংগিচাইডে যিখিনি ভেঁকুৰ আছে সেইখিনি মাৰি পেলাব আৰু গছজোপা ধুনীয়া হৈ থাকিব। গুড়ি কৰা যিখিনি কণীৰ বাকলি সেইখিনি মই এতিয়া হাইডেঞ্জিয়া জোপাতে দি যাম। কণীৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে আৰু সেইকাৰণে কণীৰ বাকলিখিনি মই গুড়ি কৰি দিছোঁ। আৰু গছজোপাত কেলছিয়াম দৰকাৰ হয়। যদি এইদৰে ঘৰতে সহজেই পায় কণীৰ বাকলি, এইদৰে গুড়ি কৰি গছৰ গুৰিত দিব পাৰিব। আৰু এইদৰে কণীৰ বাকলি যিখিনি গুড়ি দিলোঁ, গুড়িখিনি অলপমান মাটি দি ঢাকি দিছোঁ যাতে সোনকালে কম্পষ্ট হয় আৰু গছৰ গুৰিয়েও পাই যায়। এতিয়া হাইডেঞ্জিয়া জোপাত মই বৰ্ণ মিল দিম। বৰ্ণ মিলখিনি যিখিনি মই কণীৰ বাকলি দিছিলোঁ তাৰ 15 দিনৰ পাছতহে মই বৰ্ণ মিলখিনি ব্যৱহাৰ কৰিছোঁ। যিকোনো সাৰ দিওঁতে 15 দিনৰ পিছতহে ব্যৱহাৰ কৰিব আৰু অন্য সাৰ দিবলৈ। এয়া বৰ্ণ মিলখিনি দিবৰ সময়ত অকণমান খানি ল'লোঁ আৰু এইদৰে দি দিছোঁ। মাটিখিনি অলপ খানি ল'ব লাগে, তাৰপৰা খানি পেলাইহে এই সাৰটো দি এইদৰে পুতি দিব লাগে। তাৰপিছত এই সাৰখিনি লাহে লাহে কম্পষ্ট হৈ যাব আৰু গছে পাব, গছজোপা ধুনীয়া হৈ আহিব।
নিমপাতৰ গুৰিখিনি এতিয়া মই গছৰ গুৰিয়ে গুৰিয়ে দি গৈছোঁ যাতে পোক পৰুৱা নাহে নিমপাত তিতা কাৰণে আৰু এইখিনি যেতিয়া পচি যাব গছত এটা কম্পোষ্ট হিচাপে কাম কৰিব। ভিডিঅ' চোৱাৰ বাবে আপোনালোকলৈ বহুবাৰ ধন্যবাদ থাকিল। আপোনালোকৰ বহু মূল্যৱান সময় মোক দিয়াৰ কাৰণে আৰু আপোনালোকলৈ এটি অনুৰোধ থাকিল যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব। কিবা যদি সুধিবলৈ আছে বা আপোনালোকে মোক এডভাইচ দিবলৈ আছে কমেণ্টত জনাব। আজিলৈ আহোঁ, পুনৰবাৰ ধন্যবাদ জনালোঁ।